हेलो गाइस, आखिर 2 साल की प्लानिंग के बाद हम घूमने आ ही गए आखिरकार। इसको शांति मिली होगी। अग्निगढ़, हाँ मुझे शांति मिली है। शांति मिली, इसको शांति मिली है और मुझे शांति मिली और मुझे पीस मिला है, पीस। और इसे कुछ नहीं मिलेगा। मैं इसे उठा के देना, सब्सक्राइब कर देना। हाँ मेरे चैनल को सब्सक्राइब कर देना और उसका नाम है मुबारक। সেইটো আৰম্ভণিতে গম পালেই যে আজি আমি ফাইনেলি ফুৰিব আহি গ'লোঁ। ইমান দিনৰ পৰা প্লেনিং কৰি আছিলোঁ, চ' আজি আহি গ'লোঁ। তো ৱেলকাম জনাইছোঁ মোৰ অন্য এটা ব্লগলৈ। আৰু আজি আমি যাম তেজপুৰ টাউনৰ অগ্নিগড়লৈ। তাৰ কাৰণে মই ৰাতিপুৱা প্ৰায় 11:30মান বজাত ওলাই দিলোঁ আৰু ব'লক আপোনালোকে আমাৰ লগত। ইফালৰ পৰা গাড়ী আহিছে, সিফালৰ পৰা গাড়ী আহিছে, কিন্তু মোক কোনেও উঠাই লৈ নাযায়। মই আগতে উঠাই লৈ গৈছিলোঁ। পিছফালৰ পৰা ফটাককৈ মাৰিছে আৰু কিমান গাড়ী আছে পৃথিৱীখন, কি বেলো যদি মোক উঠাই নিব। আৰু এনেকৈ আবুল তাবুল বকি বকি মই আহি পাই গ'লোঁ পদুম পুখুৰী। তাৰ ফ্ৰণ্টতে মই ৰখি আছোঁ মোৰ লগৰকেইজনীৰ কাৰণে। সিহঁতে যিহেতু অহা নাই, তাৰ কাৰণে মই ৰৈ চানা খাইছোঁ, কিবা খাইছোঁ। তাতে মোৰ বহুত জ্বলা লাগিছে আৰু চানাখিনি জ্বলা মাৰিবৰ কাৰণে মই খাই দিছোঁ এটা আইচক্ৰীম, যিটো মই খাব নালাগিছিলে। তাৰ কাৰণে মোৰ বেমাৰো হৈ গ'ল। কিন্তু মই যিহেতু আইচক্ৰীম খাই ভাল পাওঁ, মই খামেই। কিন্তু আপোনালোকে নাখাব, কাৰণ ফাগুনৰ বতৰ, এইটো আইচক্ৰীম খোৱাৰ সময় নহয় আৰু আইচক্ৰীমটো হেল্থৰ কাৰণে ভালো নহয়। মই জানো, মই খাওঁ। ৰৈ মোৰ ইমান আমনি লাগিছিলে যে মানুহকেইজনে মোক চাই আছিলে যে সেই তেতিয়াৰ পৰা আধা ঘণ্টা ধৰি ছোৱালীজনী কিয় ৰখি আছে। আৰু কিছু সময় অপেক্ষা কৰাৰ পিছত সিহঁতে আহি গ'ল। সিহঁতে অহাটো অৱশ্যে ভিডিঅ' কৰিবলৈ নাপালোঁ, কাৰণ জাম লাগি গ'ল সেইখিনি সময়ত। আৰু আমি প্ৰায় তাৰ পৰা খোজকাঢ়ি আহিলোঁ, কাৰণ টমটমত আৰু উঠিবলৈ আৰু মন নগ'লে আৰু পইচাও নাছিলে। তো আমি খোজকাঢ়ি আহি গ'লোঁ। খোজকাঢ়ি আহি আমি আধা বাট পালোঁ। তাতে আমি আহি আছোঁ ইফাল সিফাল কৰি। সেইদিনা অলপ জামটো অলপ কম আছিলে, এনেই বহুত জাম হয়। আৰু তাতে দেখিলোঁ যে চাৰ্চ ফিল্ডত বস্ত্ৰ মেলা হৈ আছে। আমি ভাবিলোঁ সোমাই যাওঁ, কিনো বস্ত্ৰ ওলাইছে। ভিতৰলৈ সোমাই যাওঁতে দেখিলোঁ যে তাত বিভিন্ন ধৰণৰ বিভিন্ন জাতি জনগোষ্ঠীৰ কাপোৰ আছিলে, হেণ্ডমেড শ্ব' পিচবিলাক আছিলে, হেণ্ডমেড বেগ আছিলে। মানে গোটেই বস্তুবিলাক সিহঁতে ড্ৰয়িংবিলাক আঁকিছে নিজৰ হাতেৰে, ধুনীয়া ধুনীয়া কলা কৌশল দেখাইছে। সৰু সৰু বস্তুবিলাক ধুনীয়াকৈ সজাই থৈছে। আমি দামটো সুধি পেলাই নল'লোঁ আৰু, কাৰণ বহুত দাম আছিলে আৰু আমি কিনিব যোৱাও নাছিলোঁ। তো তাৰ পৰা আমি কি কৰিলোঁ, ওলাই দিলোঁ মানে আমি অগ্নিগড়ৰ কাৰণে গুচি গ'লোঁ। গৈ থাকোঁতে আমি অকোৱা পকোৱা মাজে মাজে গৈছোঁ। তাতে আমি ওলালোঁ গণেশ ঘাটত আমি কিছু পৰ ৰখিলোঁ মানে নদীখনৰ ওচৰত অলপ পানী চানী চালোঁ, ভিউটো চালোঁ, অলপ বহিলোঁ, ফটো চটো উঠিলোঁ। আৰু আপোনালোকেও ভিউটো চাওক। এতিয়া বগাওঁতে লাগিব বহুত ভাগৰ। এটা পানী পেলাই দিলে নেকি? আগতে পানী পৰা নাছিলে দেখোন। খাওঁ লাগিছে পানী। আচ্ছা, ভাগিছে ন অলপ। আৰু গম পালে যে আমি এতিয়া অগ্নিগড় আহি পাই গ'লোঁ। অগ্নিগড়ত ধুনীয়া ধুনীয়া ফুল লগাই থৈ দিছে। ফাগুনৰ বতৰত ফুল নহ'লে কেনেকৈ হ'ব। আৰু মই গোটেই ফুলখিনি দেখাই দিছোঁ, চাই লওক। এনেকৈ এখন ধুনীয়া বাগিচা কৰিবলৈ মোৰো মন আছিলে। মই মানে মেকআপ চেকআপ কৰিব নাজানো, মই এনেকৈ আহি যাওঁ আৰু মই এনেকৈ আহি গ'লোঁ। আৰু এইজনী অনামিকা। और मैं भी नहीं लगाती, लिप बाम लगाती हूँ मैं, नेल पॉलिश नहीं, मतलब लिपस्टिक नहीं लगाती। আকৌ দেখিলোঁ একদম ধুনীয়া ধুনীয়া ফুল, কি চাৰিওফালে মাত্ৰ ফুল ফুল ফুল। ফুলবোৰকেনো কিমান দেখাই থাকিম, ব'লক ওপৰলৈ যাওঁ। ওপৰলৈ উঠিওঁতে ইমান ভাগৰ লাগিছে। ওপৰৰ পৰা আমাৰ তেজপুৰ নগৰীখন দেখিবলৈ অলপ এনেকুৱা ধৰণৰ হয়। লগতে আমাৰ ব্ৰহ্মপুত্ৰ নদী আৰু এফালে আমাৰ টাউনখন। আমি মানে একদম ওপৰত আছোঁহি, ওপৰত ফটো উঠিলোঁ আৰু এতিয়া আমি তললৈ যাম। তলত গৈ পেলাই ফটো উঠিম, কাৰণ আমি ফটো উঠিবই আহিছিলোঁ। ভিডিঅ' মেইন কাম হৈছে ফটো উঠা, বাকী একো কাম নাই আৰু। তেতিয়া আমি লগৰখিনি দেখাব পাৰিম যে আমি প্লেনিং কৰিছিলোঁ আহিম। আৰু কিবা এণ্টাৰটেইনমেণ্ট পাবৰ কাৰণে মুবাৰক বৰাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো লাইক কৰি দিব আৰু কমেণ্ট এটা কৰি দিব। থেংক ইউ, বাই। তোমাকে কৈছোঁ থেংক ইউ, আপোনালোকক কৈছোঁ থেংক ইউ, চাবৰ কাৰণে কৈছোঁ। ভিডিঅ'টো আপলোড দিয়াৰ পিছত একদম চাব, শ্বেয়াৰ কৰিব আৰু কি কৰিব আৰু। হা, ये है चंदू, हाँ, इसका नाम है हेलो चंदा। चंदू सबकी बंधु। ब्लॉगर, हमारे ब्लॉगर देख क्या हुआ है। प्रो ब्लॉगर।
ओह माय गॉड मैं जा रही हूँ बाय बाय। देखो देखो गाइस वो तो चली गई लेकिन मुझे डर लगता है थोड़ा थोड़ा क्योंकि मुझे हाइट से डर लगता है बाय बाय আপোনালোকে এনেকৈ তললৈ এনেকৈ খোজকাঢ়ি গৈ থাকিব আৰু এদিন আপোনালোকে মৃত্যুৰ মুখত পৰি যাব এইটোৱে জীৱনৰ সত্য মই গৈ আছোঁ আগবাঢ়ি গৈ আছোঁ শিৱজী মূৰ্তি ক'ত আছে ইয়াতে হৰহৰি যুদ্ধ আপোনালোকে জানেই তথাপিতো মই দেখাই দিছোঁ কাৰণ দেখাবলৈ একো নাই আৰু এইকেইটা মোৰ ভৰি আপোনালোকৰতো ভৰি নাই চাগে মোৰ ভৰিকেইটা চাই লওক খেজুৰীৰ গছ চিৰি এয়া বান্দৰজাই বনাইছিলে দেই চিৰিটো আমি খোজকাঢ়িবৰ কাৰণে বান্দৰজাই বনাইছিলে আপোনালোকেও আহিব ভিজিট কৰিব কেনেকুৱা লাগে মোক ক'ব তেতিয়াহ'লে আহিয়ে থাকোঁ পিছে কেতিয়া আকৌ ব্লগত দেখাবৰ কাৰণে আহিছোঁ কথাটো সঁচা महादेव ये रहे हमारे महादेव এতিয়া আমি ঘৰলৈ যাওঁ আৰু এখন যাব হৈছিলে তাৰপিছত আমি অগ্নিগড়ৰ পৰা ওলাই দিলোঁ ওলাই আহি পেলাই আমি ফুচকা খালোঁ কাৰণ আমি একো খোৱা নাছিলোঁ সেইবাবে আমি ফুচকা খাবলৈ ৰখিলোঁ তেজপুৰ কলেজৰ সন্মুখত আৰু তাৰমানে কি হয় মই ভিডিঅ'বোৰ মানে এনেকৈ থাম্বনেইল বনাব নাজানো মই সেইকাৰণে এনেকৈ আপলোড কৰি দিছোঁ আচলতে মই নাজানো মোৰ সময়ো নিমিলে সেইকাৰণে মানে মই যেনেকৈ বনাইছোঁ তেনেকৈ মেমৰিজখিনিবোৰ থাকক এটলিষ্ট ভিউজ নাহিলেও কিবা নাহিলেও বনাই দিছোঁ আৰু মই এডিট মাৰিবও নাজানো সঁচাকৈ আৰু মোৰ মোবাইলটো বহুত হেং মাৰে চ' যি হৈছে তেনেকৈয়ে মই বনাই দিছোঁ প্লিজ লাইক এটা কৰি দিব ছাবস্ক্ৰাইব ৱেষ্ট এনেকৈ যে পানী ৱেষ্টে ভৱিষ্যতে কি ইউজ কৰিব पानी वेस्ट बहुत करो बर्बाद हो रहा है हाँ ये बंद करो जल्दी से पता नहीं कौन कर ইমান ধুনীয়া ন ঘৰবিলাক এইফালে কিবা গাঁৱৰ ঘৰত ইয়াতকৈও ধুনীয়া অঁ ন ইমান ধুনীয়াকৈ সজাইছে জেইলৰ চেণ্ট্ৰেল জেইল আৰু অনামিকাই যিহেতু একো নাখায় তাৰ কাৰণে আমি অকল চাহ খালোঁ আৰু চাহ খাই মই তাৰ পৰা গুচি আহিলোঁ ইমান ভাগৰ লাগিছিলে আহি মই নামি ইয়াতে ATMত গ'লোঁ ATMৰ পৰা ওলাই মই ফ্ৰুটছৰ দোকানত গ'লোঁ তাত কিবা এটা কিনিলোঁ এইটো চাওক ছানছেট এই দেখো এটা মই আহোঁ ইয়াতে যে মই এনেকৈ ভিডিঅ' কৰি আহোঁ মানুহবিলাকে ইমান চাই থাকে মানে কি কৰিছে তাকে চাই এনেই মই ৱাও মই একদম ঘূৰি ফুৰিম মানে গাড়ীতে মানুহ আহিছে দেই মোৰতো মন যায় এনেকৈ কুকুৰ পোৱালি এটা লৈ ঘূৰি ফুৰিবৰ কাৰণে কিন্তু মোৰ তাত কুকুৰ পোৱালিয়ে নাই মোৰ মানে BMW খন ঘৰতে আছে মানে ধৰ মই লৈ আহিব পাৰোঁ কিন্তু মানে মই খোজকাঢ়ি ভাল পাওঁ সেইকাৰণে মই খোজকাঢ়িয়ে অহা যোৱা কৰোঁ মানে হেল্থৰ কাৰণেও ভাল জাগু কিউটি মানে কিউটি পায় কিউটি জানি সি পাই গ'লোঁ আৰু মোৰ ব্লগটো ইমানতে শেষ বাই ৰ'ব মই জানো যে মই এটা বহুত উৎপতীয়া আৰু উৎপাতকৈ এটা ভিডিঅ' বনাইছোঁ তথাপিতো মোৰ ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ বাই